আপুনিও গাহৰি পালন কৰিছে নেকি? যদিহে আপুনি গাহৰি পালন কৰিছে তেন্তে সাৱধান। বৰ্তমান আমাৰ অসমৰ দৰং জিলাৰ গণেশকুঁৱৰী অঞ্চলত আফ্ৰিকান সুইং ফিভাৰে ভয়াৱহ সংক্ৰমণ। তো নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাৰ্ডি আৰু আপোনালোকক মোৰ এই চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছো। এই অঞ্চলৰ গাহৰি পালকৰ ফাৰ্মৰ পৰা প্ৰায় সৰু ডাঙৰ মিলাই ৪৬টা গাহৰি নিধন কৰে। গাঁওখনৰ নকুল দাস নামৰ ব্যক্তি গৰাকীৰ ফাৰ্মখনত কেইবাটাও গাহৰি বিগত কেইদিনমানৰ পৰা অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছিল। যেতিয়া গাহৰিৰ অৰ্গেন পৰীক্ষা কৰে তেতিয়া গম পায় আফ্ৰিকান সুইং ফিভাৰ নামৰ আটাইতকৈ ভয়াৱহ গাহৰিৰ বেমাৰ। এই বেমাৰে পোন প্ৰথমে ২০২০ চনৰ অসমৰ শিৱসাগৰ জিলাৰ ঢেকিয়াল গাঁৱৰ দেখা দিছিল। গতিকে আমি নিজে সাৱধান হ'ব লাগিব, নহলে আমাৰ বহুতো টকাৰ লোকচান হ'ব পাৰে। এই আফ্ৰিকান সুইং ফিভাৰৰ আজিলৈকে কোনো কোম্পানীয়ে ভেকচিন উলিয়াব পৰা নাই। আমি নিজে নিজৰ গাহৰিক বচাই ৰাখিব লাগিব। আজিৰ পৰা আমি সকলোৱে গাহৰি পালনৰ যিখিনি নিয়ম আছে সেই নিয়মখিনি আমি মানি চলিব লাগিব আৰু আমাৰ গাহৰিক আমি নিজে এই বেমাৰৰ পৰা বচাই ৰাখিব লাগিব। বেমাৰৰ পৰা গাহৰিক কেনেদৰে বচাই ৰাখিব লাগে, লগতে গাহৰি এটা কিনি অনাৰ পিছত কি কি কাম কৰিব লাগে তাৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই আপলোড কৰি দিছো। ভিডিঅ'টো আপোনালোকে আই বাটনত বা ডিছক্ৰিপশ্যন বক্সত লিংক পাই যাব, তাত ক্লিক কৰি ভালদৰে ভিডিঅ' কেইটা চাই ল'ব পাৰিব। যদিহে আমি নিজৰ গাহৰিক নিজে ভালদৰে প্ৰতিপাল নকৰো, ভালদৰে বেমাৰৰ পৰা বচাই ৰাখিব নোৱাৰো, তেতিয়া এই বতাহৰ যোগেদি এই যোনটো ভাইৰাছ হয় ASF, যিটো হয় আফ্ৰিকান সুইং ফিভাৰ, এই ভাইৰাছটো বতাহৰ লগত মিহলি হৈ গোটেই বিয়পি যাব পাৰে। সেইকাৰণে আমি যিমান পাৰো বায়'চিকিউৰিটি মেইনটেইন কৰি ৰাখিব লাগিব। এই ভাইৰাছটো গোটেই অসমত বিয়পিব পাৰে। সেয়া আপোনাৰ গাহৰি বেমাৰ হৈছে তেনেহলে লগে লগে আপুনি ডক্তৰৰ পৰা পৰামৰ্শ লওক আৰু আপোনালোকৰ গাহৰিটোৰ কি হৈছে কি নাই সেইখিনি আপোনালোকে ভালদৰে ডক্তৰজনক জনাওক, যাতে আপোনালোকক উচিত উপায় দিব পাৰে। তো আপোনালোকক জনালো মই AS নামৰ যদি ভাইৰাছটো আপোনাৰ গাঁৱত দেখা দিছে তেনেহলে লগে লগে আপুনি আপোনাৰ ওচৰৰ ভেটেনেৰী ডক্তৰক জনাওক। আমাৰ নিজৰ কিছুমান ভুলৰ কাৰণে আমাৰ গাহৰি কেইটাৰ মৃত্যু হয়, লগতে আমাৰ ওচৰ চুবুৰীয়াৰ যিমানখিনি গাহৰি আছে বা গাহৰি ফাৰ্ম আছে সেই গাহৰি ফাৰ্ম বিলাকতো বহুতো টকাৰ নষ্ট হৈ যায় এই বেমাৰৰ কাৰণে। নিজে সাৱধান হ'ব লাগিব। আমাৰ নিজৰ গাহৰি বজাৰ আমি নিজে বচাব লাগিব। আফ্ৰিকান সুইং ফিভাৰ নামৰ ভাইৰাছটো যদি পাইছে তেনেহলে আপোনালোকে কি কি কৰিব লাগিব তাৰ বিষয়ে মই জনালো। তো আজিৰ এই ভিডিঅ'ত ইমানে। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, নমস্কাৰ।